নমস্কাৰ বন্ধু বান্ধৱীসকল, আসাম মাষ্টাৰ্ছ অফ ইউটিউব চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। মই নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে দেখা পাইছে গুৱাহাটী হাইকোৰ্টত যিহেতু নতুন জব ওলাইছে। আপোনালোকে যদি এতিয়ালৈকে নটিফিকেশ্যনটো পোৱা নাই তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাওক। মই সকলোখিনি আপোনালোকক ডিটেইলছত বুজাই দিম, কেনেধৰণে আপোনালোকে এপ্লাই কৰিব, কি কি প্ৰয়োজন হ'ব। তাৰ আগতে চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ছাইডৰ নটিফিকেশ্যন বেলটো ক্লিক কৰি যাওক, যাতে কোনো ধৰণৰ নটিফিকেশ্যন মিছ নহয়। আহক ভিডিঅ'টো আলোচনা কৰোঁ। আপোনালোকে ইয়াত দেখা পাইছে ছাবমিশ্যন অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট ফ্ৰম, অৰ্থাৎ অনলাইন এপ্লিকেশ্যন 1 অক্টোবৰৰ পৰা ষ্টাৰ্ট হ'ব বুলি কৈছে। 1-10 দেখা পাইছে আপোনালোকে 1 অক্টোবৰৰ পৰা ষ্টাৰ্ট হ'ব বুলি কৈছে আৰু লাষ্ট ডেট 31 অক্টোবৰ। 31 অক্টোবৰৰ আগতে আপোনালোকে ফৰ্ম ফিল আপসমূহ কৰি কমপ্লিট কৰিব লাগিব। যদি আপোনালোকে ইলিজিবল হয় তেনেহ'লে আপোনালোকে ইয়াত এপ্লাইসমূহ কৰিব পাৰে। ইয়াত দেখা পাইছে আপোনালোকে লাষ্ট ডেট অফ পে'মেণ্ট ফিজ দিয়া আছে 3/11 অৰ্থাৎ 3 নৱেম্বৰ। কিন্তু মই কওঁ যে আপোনালোকে পাৰিলে 31 অক্টোবৰতে সকলোখিনি পে'মেণ্ট দি পেলাই কমপ্লিট কৰিলে আপোনালোকৰ ভাল হয়। তাৰপিছত ইয়াত আৰু দিছে, আপোনালোকে দেখা পাইছে ইয়াত কি কি পদ ওলাইছে কৈছে। দেখা পাইছে LDA পদ ওলাইছে আৰু কপিষ্ট, LDA আৰু কপিষ্ট পদ ওলাইছে বুলি কৈছে। আপোনালোকে যদি এই পদকেইটাত এপ্লাই কৰিবলৈ হয় আপোনালোকৰ ক'ত কিমান ওলাইছে সেই বিষয়েও কৈছে। তাৰ উপৰি আপোনালোকে ইয়াত দেখা পাইছে আপোনালোকৰ যিটো স্কেল পে' দিয়া হ'ব এইটো 14,000ৰ পৰা 60,500 টকালৈকে দিয়া হ'ব আৰু যিটো গ্ৰেড পে' থাকিব এইটো 6,200 টকাকৈ গ্ৰেড পে' থাকিব বুলি কৈছে। তাৰ উপৰি ইয়াত দেখা পাইছে আপোনালোকে ডিষ্ট্ৰিক্ট ৱাইজ পদসমূহ ওলাইছে আৰু কেটাগৰী ৱাইজ ইয়াত ভাগ কৰি দিয়া হৈছে, অৰ্থাৎ আনৰিজাৰ্ভ, SC, ST, PWD, OBC এনেধৰণে ধুনীয়াকৈ ইয়াত ভাগ কৰি থোৱা আছে। আপোনালোকক মই এইখিনি কৈ নিদিওঁ, যিহেতু আপোনালোকে এডভাৰটাইজমেণ্ট ডিটেইলছটো ডাউনলোড কৰি ল'ব। মই ডেছক্ৰিপশ্যনত সকলোবোৰ লিংক দি দিম, তাৰপৰা ডাউনলোড কৰি ল'ব। মই ক'ত কিমান টোটেল ভেকেঞ্চি ওলাইছে সেইটো বিষয়েহে আপোনালোকক ক'ম। আপোনালোকে চাইজত দেখা পাইছে বাক্সাত এটা পদ খালী হৈ আছে বুলি কৈছে, যিটো বৰপেটাত 11টা, বঙাইগাঁৱত 5টা পদ খালী হৈ আছে বুলি কৈছে, কাছাৰত 19টা, চিৰাঙত 4টা, দৰঙত 8টা পদ খালী হৈ আছে বুলি কৈছে। তাৰ উপৰিও আপোনালোকে 7 নম্বৰত দেখা পাইছে ধেমাজিত এটা পদ আছে বুলি কৈছে। তাৰপিছত ধুবুৰীত 11টা আছে, যিটো ডিব্ৰুগড় হয় তাত 5টা আছে, ডিমা হাছাওত 10টা পদ খালী হৈ আছে, গোৱালপাৰাত 4টা, গোলাঘাটত 13টা পদ খালী হৈ আছে, গোলাঘাটত 13টা খালী হৈ আছে বুলি কৈছে, হাইলাকান্দিত 9টা পদ খালী হৈ আছে বুলি কৈছে। তাৰ উপৰিও ইয়াত দেখা পাইছে যোৰহাটত 4টা পদ খালী হৈ আছে। তাৰপিছত যিটো কামৰূপত 30টা, তাৰপিছত কামৰূপ আমিগাঁৱত আছে 13টা পদ খালী হৈ আছে। তাৰপিছত কাৰ্বি আংলঙত 4টা পদ আছে, কৰিমগঞ্জত 5টা, কোকৰাঝাৰত 6টা, লখিমপুৰত 8টা, মৰিগাঁৱত 13টা, নগাঁৱত 12টা আৰু নলবাৰীত 13টা পদ খালী হৈ আছে। তাৰপিছত শিৱসাগৰত 7টা পদ আছে, শোণিতপুৰত 13টা, তিনিচুকীয়াত 6টা আৰু ওদালগুৰিত 2টা পদ খালী হৈ আছে। টোটেল পদৰ সংখ্যা হৈছে 237, অৰ্থাৎ 237টা পদ টোটেল খালী হৈ আছে বুলি কৈছে। আপোনালোকে যিটো ইয়াত ৰিজাৰ্ভ আছে সেই ৰিজাৰ্ভখিনি ডাউনলোড কৰি লৈ পেলাই এবাৰ নিজে চাই ল'ব ক'ত কিমান ৰিজাৰ্ভ আছে। মই টোটেলটো কৈ দিলোঁ আপোনালোকক 237টা পদ খালী হৈ আছে বুলি কৈছে। তাৰপিছত ইয়াত আৰু দিছে ইলিজিবিলিটি ক্ৰাইটেৰিয়া, অৰ্থাৎ কি হ'লে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। আপোনালোক যদি কেনেকুৱা গ্ৰেজুৱেট হয়, কোনো এটা বেলেগ ষ্ট্ৰীমৰ পৰা, যি ষ্ট্ৰীমৰ পৰাই হওক লাগিলে গ্ৰেজুৱেট যদি আপোনালোকে হয় তেনেহ'লে ইয়াৰ বাবে আপুনি ইলিজিবল হৈ এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেটো থাকিব লাগিব, মিনিমাম 3 মান্থতকৈ যদি ওপৰৰ চাৰ্টিফিকেট আছে তেনেহ'লেতো এপ্লাই কৰিবই পাৰিব। কিন্তু মিনিমাম যদি 3 মাহৰ আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট আছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। লগতে ইয়াত কৈছে যে আপোনালোকে ষ্টেট অফ আছামৰ যিটো লেংগুৱেজ হয়, অফিচিয়েল লেংগুৱেজ অৰ্থাৎ আছামিছত আপোনালোকে নলেজ থাকিব লাগিব, কথা ক'ব পাৰিব লাগিব বা লিখিব পাৰিব লাগিব বুলি কৈছে। তাৰ উপৰিও আপোনালোকে যোনটো ডিষ্ট্ৰিক্টৰ হয় সেই ডিষ্ট্ৰিক্টটোৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো থাকিব লাগিব আৰু সেইটো আপ টু ডেট হ'ব লাগিব, তেতিয়াহে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। তাৰ উপৰি ইয়াত দেখা পাইছে এজ লিমিটটো ধুনীয়াকৈ দিয়া আছে। যিসকল আনৰিজাৰ্ভ কেণ্ডিডেট হয় তেওঁলোকৰ 18ৰ পৰা 40 বছৰ, তাৰপিছত OBCৰ বাবে 18ৰ পৰা 43 বছৰ। আপোনালোকে এটা কথা মন কৰিব, মিনিমাম এজ যিটো হয় সেইটো 18 বছৰে দিয়া আছে, কিন্তু মেক্সিমাম অৰ্থাৎ আপোনালোকৰ বেছিকৈ যিমান এপ্লাই কৰিব পাৰিব, অৰ্থাৎ কিমান বয়সলৈকে এপ্লাই কৰিব পাৰিব সেইকেইটাহে বাঢ়ি যাব। যিটো আনৰিজাৰ্ভ কেণ্ডিডেট তেওঁলোকে 40 বছৰলৈকে, যিটো OBC MOBC 43 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। SC আৰু ST কেণ্ডিডেটসকলে 45 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। PWD যদি কেণ্ডিডেট আছে তেনেহ'লে তেওঁলোকে 50 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব বুলি কৈছে। তাৰ উপৰি আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো দেখা পাইছে, ইয়াত চিলেকশ্যন প্ৰচেছ দিয়া আছে কমন LD আৰু কপিষ্টৰ বাবে। আপোনালোকৰ জেনেৰেল ইংলিছৰ কুৱেশ্যন আহিব 50 মাৰ্কছৰ, জেনেৰেল নলেজ লগতে আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব 30 মাৰ্কছৰ কুৱেশ্যন আহিব বুলি কৈছে। লগতে জেনেৰেল এপ্টিটিউডৰ 20 মাৰ্কছৰ আপোনালোকৰ কুৱেশ্যন আহিব বুলি কৈছে। তাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ চিলেকশ্যন হ'ব, সেইটো ষ্টেজ 1ৰ হয়। আৰু লগতে আপোনালোকৰ অফিচিয়েল যিটো লেংগুৱেজ হয় অৰ্থাৎ আছামিছত আপোনালোকৰ 20 মাৰ্কছৰ নলেজৰ ওপৰত কুৱেশ্যন আহিব বুলি কৈছে।
তাৰে ভিতৰত আপোনালোকৰ ষ্টেজটোত আপোনালোকৰ ৰেংক ৱাইজ যিটো আপোনালোকৰ ৰিটেন টেষ্ট হ'ব তাৰ ৱাইজ আপোনালোকৰ ইয়াত চিলেকশ্যন হ'ব। ইয়াত ৰেচিঅ'টো দিছে দেখা পাইছে, এটা পোষ্টৰ বাবে 3জনকৈ কেণ্ডিডেট ৰাখিব বুলি কৈছে। তেনেধৰণে আপোনালোকৰ চিলেকশ্যন প্ৰক্ৰিয়াটো হ'ব। তাৰপিছত আপোনালোকে কেনেধৰণে এপ্লাই কৰিব ইয়াত কৈ দিছে, আপোনালোকে দেখা পাইছে ইয়াত এটা ৱেবছাইটৰ লিংক দিয়া আছে। এই ৱেবছাইটৰ লিংকটো দেখা পাইছে, মই ডেছক্ৰিপশ্যনত দি দিম, হ'লেও আপোনালোকে চাই লওক। www.ghconline.gov.in আপোনালোকে এপ্লাই কৰিব লাগিব বা তালৈ গৈ পেলাই আপোনালোকে পঢ়িব পাৰিব। তাৰ উপৰি ইয়াত আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ৱেবছাইটটোলৈ গৈ পেলাই। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে যিসকল যিবোৰ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আছে বা যিখিনি বিচৰা হৈছে তেনেদৰে দেখা পাইছে জেণ্ডাৰ, কেটাগৰী, এড্ৰেছ, কোৱালিফিকেশ্যন, এক্সপিৰিয়েঞ্চ সকলোখিনি ডাটা আপডেট দিব লাগিব, অৰ্থাৎ ছেভ কৰিব লাগিব, লিখিব লাগিব। তাৰপিছত আপোনালোকে ইমেজ আপলোড দিব লাগিব। ইমেজখন কিমান KB ভিতৰত হ'ব লাগিব দিয়া আছে, 5 KB বা 30 KB ভিতৰত আপোনালোকৰ ইমেজখন হ'ব লাগিব। লগতে আপোনালোকে ছিগনেচাৰো তাত আপলোড দিব লাগিব বুলি কৈছে। এনেধৰণে ইয়াত কিছুমান দি দিছে, আপোনালোকে চাই ল'ব। কিন্তু আপোনালোকে যিটো পে'মেণ্ট কৰিব লাগিব সেই পে'মেণ্টৰ ফিজটো আপোনালোকৰ তাত চালানখন কাটি ল'ব। ইয়াত পে'মেণ্ট কিমান কৰিব লাগিব দিয়া আছে, আপোনালোকে দেখা পাইছে। এপ্লিকেশ্যন ফিজটো দিয়া আছে ফৰ SC আৰু যিসকল ST কেণ্ডিডেট আছে তেওঁলোকে 150 টকাকৈ দিব লাগিব। বাকীসকলে 300 টকাকৈ দিব লাগিব বুলি কৈছে। এপ্লিকেশ্যন ফিজটো 300 টকাকৈ আপোনালোকে দিব লাগিব। বাকী কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে, আপোনালোকে এইখিনি পঢ়ি ল'ব। তাৰ উপৰি চেনেলটো যদি তেনেধৰণৰ নতুন নতুন তথ্য লাগে ছাবস্ক্ৰাইব কৰি যাওক আৰু ডেছক্ৰিপশ্যনৰ পৰা এইখন ডাউনলোড কৰি ল'ব এডভাৰটাইজমেণ্ট ডিটেইলছটো। লগতে আপোনালোকৰ কোন তাৰিখৰ পৰা অনলাইন হ'ব মই ক'লোৱে, আকৌ এবাৰ কৈ দিছোঁ, 1/10ৰ পৰা আপোনালোকৰ অনলাইন হ'ব, 1 অক্টোবৰৰ পৰা আপোনালোকে অনলাইন কৰিব পাৰিব। ধন্যবাদ। এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে কমেণ্ট কৰিব আৰু লাইক কৰিব ভিডিঅ'টো। ধন্যবাদ।